ঠিক আছে মিটিঙত আছে ছাৰ ও হেমন্ত দা কি হ'ল মাত দিবচোন অলপমান কোৱা ক'ত আপুনি আজিকালি ধৰ আপোনাক দেখাই পোৱা নাই মই ঘৰতে হয় নেকি বহুত দিন হ'ল দেখাই পোৱা নাই দিয়ক ইলেকশ্যন আহিল ন মই ইলেকশ্যনৰ মত লাগি আছোঁ হয় নেকি ভোটটো কাক দিম বুলি ভাবিছে আপুনি ভোটটো টকাক দিম যোনে টকা পইচা বেছিকৈ দিয়ে তাতে দি দিম আৰু ভোটটো হয় নেকি আৰু ভোটটো আপুনি আমাৰ তাতে দিব আমাৰ দলে অলপ টকা পইচা দিব আপুনি মিছাতে ভোটটো বৰবাদ নেহি দিব গম পাইছেনে টকা পইচা লালাচত আকৌ ভোটটো বিক্ৰী নকৰিব আপুনি চাই চিন্তি ভোটটো দিব গম পাইছেনে নাই গধূলি হেৰি কি বোলে সংকললৈ আহিবাচোন মিটিং এখন আছে মিটিং আছে ঠিক আছে 5টা বজাত আহিবা হা আহিছোঁ ঠিক আছে যোৱা কোৱা ভালে দেই অলপমান কামত বিজি আছোঁ এইকেইদিন ময়ো এতিয়া কামত বিজি আছোঁ স্কুললৈ গৈছে স্কুল পঢ়া বাদ দিয়া গম পোৱা নাই তোমালোক ইয়াতে ইয়াতে আছোঁ হয় নেকি কি কৰিছা এনেই তোমালোক ভালনে ভাল হয় নেকি গধূলি চাগে ফ্ৰী আছা ন আজি আছোঁ হয় নেকি গধূলি মানে এখন মিটিং আছে মানে ইলেকশ্যন সম্পৰ্কীয় সজাগতা সভা এখন আছে গধূলি সংঘলৈ যাবা হা 5টা বজাত হয় নেকি মিছ নকৰিবা হা আৰু বেলেগ কোনোবা আছে লৈ যাবা আহিছোঁ দে এই এতিয়া যেন কৈ গেল মিটিঙত যাব লাগব দেই মিটিঙত মানে গেলি বহুত লাভ হ'ব পইচা চইচা গোটাই পাবি পইচা দিব জানো কিয় নিদিবি আজিকালি পইচা দে খেলা এই কোনোবা এটা ভোট দিলি এটা হেৰি কৰিলি পইচা চব দেচোন চাওঁ যাব লাগব দে যাব লাগব বল কাম চাম কৰি লওঁ সোনকালে মিটিং কেতিয়া হ'ব মিটিং হ'ব হ'লে এই তেখেত আহি পালে মিটিংখন আমি আৰম্ভ কৰি দিওঁ আহিব দে মই এটা ফোন লগাই তেখেতক নট ৰিচিভ ক'ৰবাত বিজি হৈছে দে মাতা সোনকালে মাতা আহিছে আহিছে নেকি আহক আপোনাকে ৰখিছোঁ তেনেকুৱা বাহ নমস্কাৰ আপোনালোকক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে যে মোৰ কথা ৰাখি এই মিটিঙত উপস্থিত হৈছে তাৰ বাবে বহুত পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ শ্ৰদ্ধাৰ ৰাইজ আজি যদি আমি এটা গৰু কিনিবলৈ যাওঁ 50-60 হাজাৰ টকা লাগে আজি আপোনালোকে চাওক যদি এটা ভাল ছাগলী কিনিব লগা হয় তেতিয়াহ'লে কমচে কম 10-15 হাজাৰ টকা লাগে চিন্তা কৰক আজি এটা সাধাৰণ কুকুৰ কিনিব লগা হ'লেও কি আমাক 10-12 হাজাৰ টকাৰ প্ৰয়োজন গতিকে আপোনালোকে ভাবি চাওক গৰু বা ছাগল বা কুকুৰৰ মূল্য আছিল কি 10-15 হাজাৰ টকা বা 50 হাজাৰ টকা তেতিয়াহ'লে আমি নিৰ্বাচনৰ সময়ত কিয় এজন নেতাৰ ওচৰত 100 টকা বা 500 টকা বা এক কাপ চাহত বিক্ৰী যাওঁ আমাৰ কি গৰু ছাগলতকৈ কি মূল্য কম নেকি সাধাৰণ কুকুৰ এটা কিনিব গ'লে কি 10-12 হাজাৰ টকা লাগে কি আমাৰ কি কুকুৰতকৈ মূল্য কম নেকি গতিকে এইবাৰ ৰাইজ আমি আমাৰ বহুমূলীয়া মূল্যৱান ভোটটি নষ্ট নকৰোঁ এইবাৰ আমি ৰাইজ পাৰ্টি নহয় প্ৰাৰ্থী চাই ভোট দিম আৰু এখন সুন্দৰ উন্নয়নমূলক চৰকাৰ গঠন কৰিম এইবাৰ আমি দিবা মৰম যিমান পাবা সিমান ঘূৰাই পূৰ্বাঞ্চলৰ যোনে নাম উজ্বলাই সাত ভনীৰ ৰাণী মোৰ অসমীয়াই মোৰ অসমবাসী
মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে